হাই দোস্ত নমস্কাৰ এণ্ড ৱেলকাম টু মহেন্দ্ৰছ ব্লগ। বহুত দিন মূৰত আজি এটা ব্লগ বনাবলৈ লৈছোঁ। আজি আমি এখন ঠাইত যাই আছোঁ, যিখন দেখিলেই আপুনি আচৰিত হৈ যাব, ইমান ধুনীয়া আৰু মৰম লগা ঠাই। চাওক ইয়াৰ নেচাৰেল দৃশ্য। আমি ওলালোঁ মাত্ৰ ৰাতিপুৱাই একদম পিকনিকৰ বজাৰ 31 ডিচেম্বৰ এই ওলাইছোঁ, আমি যাই আছোঁ। আৰু যাওঁতে এই শস্যবোৰ চাওক কিমান ধুনীয়াকৈ ফুলিছে। ইয়াতে বিভিন্ন ধৰণৰ দেখিলেই ভাল লাগি যায়। ৱাও, ইমান ধুনীয়াকৈ ফুলি আছে এয়া চাওক। আৰু আমাৰ লগত আছে মোৰ কিছুমান বন্ধু। প্ৰথমতে আমি যাবলৈ ওলাইছোঁ কয়াকুছি অভয়পুৰীৰ ইকো পাৰ্কলৈ, কিন্তু তাৰ বাটতে পৰিল আমাৰ এই প্ৰাচীন বিশ্ববিখ্যাত আমাৰ এই লাল মাটিত থকা গণেশ মন্দিৰটো। সেইবাবে ৰাতিপুৱাই আমি প্ৰথমতে মন্দিৰটো আহিলোঁ দৰ্শন কৰাৰ কাৰণে। এয়া চাওক কিমান ধুনীয়া মন্দিৰ, বিৰাট ডাঙৰ। এইটো হৈছে মন্দিৰৰ পিছফাল। ইয়াতে চাওক এইয়া কিমান ধুনীয়া একদম ব্লক বচাইছে। আৰু ইয়াত গভৰ্ণমেণ্টেও সহায় কৰিছে ইয়াক অটুট ৰখাৰ কাৰণে। বিভিন্ন ধৰণৰ আঁচনিৰ তৰফৰ পৰা ইয়াক বিভিন্ন ধৰণে ডেভেলপ কৰিছে। আৰু ইয়াত চাওক আমাৰ ইয়াতে আছে সন্মুখত ভোলানাথৰ নন্দী। এয়া চাওক কিমান ধুনীয়া, বঢ়িয়া। বা দেখিলে একদম মনটো শান্ত হৈ যায়। এটা শান্তিময় পৰিৱেশ। ৰাতিপুৱাই দৰ্শন কৰিলোঁ। ওম জয় শ্ৰী গণেশায় নমঃ। দেখি ভাল লাগিল আৰু মনটো পবিত্ৰ হ'ল। আশা কৰোঁ খবৰৰ দিনটো ভাল হওক আজিৰ। বহুত বঢ়িয়া লাগিছে। চাওক মন্দিৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, কেনেকুৱা লাগিছে মন্দিৰটো। এয়া চাওক ইমান ধুনীয়া, তাতে একদম নিট এণ্ড ক্লিন, পৰিষ্কাৰ পূৰা। ইয়াৰ পৰিচালনা সমিতিয়ে পূৰা যত্ন কৰি ৰাখিছে ইয়াক। ইয়াৰ বাবে পৰিচালনা সমিতিৰ গোটেই সমূহ সদস্যক বহুত ধন্যবাদ, ইমান যত্ন কৰি ৰখাৰ কাৰণে আমাৰ এই প্ৰাচীন মন্দিৰখন। এয়া চাওক বহুত ধুনীয়া, একদম পূৰা চাফা কৰি ৰাখিছে। এইটো বাটেদি আহিছোঁ আমি। আৰু ইয়াতে চাওক এই ৰথ আছে আমাৰ জগন্নাথ প্ৰভুৰ। এই ৰথখন চাওক, এই যে ঘোঁৰা, আৰু এই ৰথৰ ওপৰ ফালটো চোৱা নাযায়, ইয়াত তলা লগা আছে। এয়া এই বাহিৰৰ পৰা চাওক কেনেকুৱা লাগিছে ৰথখন, বহুত ধুনীয়া। আৰু ইয়াত বিভিন্ন ধৰণৰ ভক্ত আহে, বাহিৰৰ পৰাও আহে চাবলৈ, দৰ্শন কৰিবলৈ। আৰু আমি ফাইনেলি আহি পালোঁ আমাৰ এই পিকনিক গন্তব্য স্থানত, ইকো পাৰ্ক অভয়পুৰ। ইয়াতে যাওক, তাতে সোমালোঁ, টিকিট কাটি কিনে সোমালোঁ। এজনৰ টিকিট ভাড়া 30 টকা কৰি ল'লে ষ্টাইলেৰ। এয়া চাওক আমাৰ প্লাটনগণ, ইয়া ষ্টাইল পোজ দি আছে, ৰেমৱাক। বঢ়িয়া লাগিছে। এয়া চাওক এতিয়া আমি ভিতৰত যাই আছোঁ। এই চৰাইবোৰক আমনি নকৰিব। এয়া চাওক আমাৰ এই প্লেচখন, ফুল, নাৰ্জী ফুল, কিমান ফুলৰ বাগিচা লাগিছে তাতে। নাৰ্জী ফুল, এই চাওক কিমান ডাঙৰ নাৰ্জী ফুল। দেখিয়ে ভাল লাগিছে। ইয়াত চাওক কিমান মানুহ আহি আছে, এই পিকনিক স্পটৰ পৰা আহিছে। এই নদী আছে তাতে এখন, মই অলপ পিছতে দেখুৱাই আছোঁ আপোনালোকক। ইয়াত চাওক কিমান আমি যাই আছোঁ লাহে ভিতৰলৈ, চাই থাকক আপোনালোকে। এই চাওক, ৱাও কি ধুনীয়া দৃশ্য, মন প্ৰাণ জুৰি যায়। আৰু ইয়াতে চাওক হেলিপেড আছে, এই বাহিৰৰ পৰা কিছুমান হেলিকপ্টাৰে ইয়াতে আহে, তো ইয়াতে হেলিপেডৰো ব্যৱস্থা আছে। কোনোবাই যদি আহে আগতীয়াকৈ ক'লে হ'ল, হেলিপেডৰ ব্যৱস্থা কৰি দি আছে। আৰু ইফালে চাওক এই হালধীয়া নাৰ্জী ফুল, এইয়া চাওক কিমান ধুনীয়া লাগে, দেখিলেই মন প্ৰাণ জুৰি যায়। ৱাও, বিৰাট বঢ়িয়া লাগিছে, ধুনীয়া লাগিছে। এয়া চাওক, এয়া হালধীয়া হ'ল, আমাৰ এই ৰঙা
ৰঙা নাৰ্জী ফুল চাওক তাতে প্ৰতিদিনে ইয়াতে পানীও দিয়ে তাতে কুঁৱাও আছে আৰু এইবোৰ জিৰণি চৰা এইখন বিল হয় এখন তাতে চৰাই আছে আমি প্ৰথমতে পালোঁ যে চৰাইবোৰক আমনি নকৰিবা ইয়াতে তাতে বহুত বিভিন্ন ধৰণৰ চৰাই থাকে এই কুঁৱাটোৰ কথা কৈছোঁ মই এইটো এটা ডাঙৰ কুঁৱা ভিতৰত প্ৰৱেশ নিষেধ আছে এইকাৰণে মই বাহিৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক এই কুঁৱাৰ পৰা মটৰ ফিট কৰা আছে এইটো পানী দিয়া চাওক আমাৰ টিমবোৰ আমি এতিয়া যাই আছোঁ ভিতৰৰ ফালে বিৰাট ডাঙৰ পাৰ্ক হয় শেষেই নহয় যায়ে আছোঁ ভিতৰত যায়ে আছোঁ আৰু মই হ'লোঁ এইটো চাওক ৰাতিপুৱা পুৱাই একদম চুলি নাই আৰু বেয়া অৱস্থা হৈছে চাওক কেনেকুৱা পৰিৱেশ মানুহ আহি আছে গৈ আছে আহি আছে গৈ আছে আমি পালোঁ মাত্ৰ এতিয়া এই ঠাইৰ পৰা আমি আন এখন ঠাইলৈ যাম ইয়াৰ মাজত সৰু এখন ব্ৰিজ আছে ইয়াত চাওক এই দলঙেৰে আমি পাৰ হ'ব লাগিব মানুহে ইয়াতে ফটো উঠি আছে লাজ পালে মোক দেখি কিনে চাওক এই ওপৰৰ পৰা দেখুৱাই আছোঁ এই মোৰলৈ কেমেৰাই কেপচাৰ নকৰে শেষেই নহয় ইমান ডাঙৰ পাৰ্ক হয় বাপৰে চাওক এতিয়া আমি আকৌ দলঙৰ এইফালৰ দৃশ্যটো চাওক এবাৰ চাওক দলংখন মাজতে ইফালে আকৌ বেলেগ ইয়াত তাতে এই নৌকাৰ কথা ক'লোঁ না ইয়াতে নৌকা আছে এই নাৱেৰে আৰু বেলেগ এখন টিলা যাব লাগে তাতে ভাড়া লাগে 60 টকাকৈ লাগে তাতে ইয়াত চাওক আমাৰ বাইদেউবিলাক ৰিল বনাই আছে তাতে মোক দেখি লাজ পালাই চাওক ৰিলৰ প্ৰেক্টিছ কৰি আছে এতিয়া এই বেলেগ ঠাইখনলৈ যাম আমি যাইছোঁ এতিয়া য'ত এই নাওবোৰ আছে তাতে এনেকৈ গলিৰে যাব লাগে আৰু এইখন চাওক মই যাই আছোঁ অলপমান ৰ'বা চাওক এইটো দি এনেকৈ অলপমান বেকা হ'লে এইফালে আমি পাম তাতে তাৰ পৰা চাওক মানুহ কিমান ভিৰ লাগিছে চাওক এবাৰ তাৰ পৰা এজনকৈ শাৰী পাতি যাব লাগে আৰু 10 জনৰ ওপৰত নলয় এবাৰ ট্ৰিপৰ কাৰণে 10 জন উঠিব লাগে 10 জন উঠি কেনে তাত নমাই দি কেনে আকৌ 10 জন লৈছে চাওক মানুহ শাৰী পাতি আছে কিমান ভিৰ পৰিছে তাতে আচল কথা হ'লে ইয়াতে নাও আছে এইখন মাত্ৰ এইখন নাৱৰ কাৰণে মানে ভিক্টি লাগে এইবিলাক মানুহ এই আনখন টিলৰ পৰা আহিল আৰু কিছুমানে এতিয়া যাব চাওক আমি নকলোঁ নৌকাৰে আমি এতিয়া ঘৰলৈ গুচি যাম এতিয়া আমি বাহিৰৰ পৰা আলোঁ চাওক তাতে টিকেট কাটিব লাগে আমি আহিলোঁ এতিয়া আমি ঘৰলৈ গুচি যাম বহুত দূৰ যাব লাগে সময় নাই শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব